বুঢ়ো কি কৰিছে? বসুমতাৰী নক'ব বুজিছে, আজি ৰাতিপুৱাৰ পৰা ইটো নহয় ইটো লেঠা লাগিয়ে আছে। তাতে আজি মণ্ডল অফিচ যোৱাৰ কথা আছিল, মাটিৰ কামখিনি হোৱাই নাই। তাতে থাকিলে এইখন বেয়া হৈ। আপুনিও যে আৰু মোবাইল চোবাইল চাই নে নাচায় নে অকল ৰিলছে চাই থাকে? এই মিছন বৈচুমতি হোৱাৰ পৰা মাটি বাৰী চব কামটো মোবাইলতে হয়। কি কয়? আপোনাক শিকাই দিওঁ নহয় মই। বুজিলে? এতিয়া ৰ'দে ৰ'দে আপুনি মণ্ডল অফিচ যাব নালাগে, চব কাম মোবাইলতে হয়। হয় দেই, প্ৰমোদ বৰুৱাই বহুত সহায় কৰি দিছে। তাকেইতো এইবাৰ বিটিআৰ লেণ্ডমেনক বহুত হিতাধিকাৰীক ভূমি প্ৰদান কৰা হৈছে। আৰু জানেনে, এই মাটি বাৰীৰ বহুত সমস্যা এইবাৰ সমাধান কৰা হৈছে। মই শুনিছোঁ ফৰেষ্ট ছেক্টৰৰ আণ্ডাৰত বহুতে ভূমি পট্টা পাইছে, বিশেষকৈ জংঘলৰ কাষৰ গাঁওবিলাকে। তাকেইতো সেইকাৰণে আমি এইবাৰ UPPLকে আগবঢ়াব লাগিব, নে কি কয়? লাগিব লাগিব, কিয় নালাগিব? কিমান যে শান্তি আহিছে আমাৰ ঠাইবোৰত। আপুনি এইবাৰ কাক ভোট দিব? জনতাৰ টকা খাই খাই বিল্ডিং বনোৱাজনক নে জনতাৰ মাজত থাকি জনতাৰ কাম কৰা UPPLক? হয়, বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে 1,06,000 মানুহক ভূমি পট্টা প্ৰদান কৰিলে। 14,444 গৰাকী হিতাধিকাৰীক ভূমি প্ৰদান আৰু 22,723টা নিষ্পত্তিকৰণ হৈছে। শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক।